শহা আৰু কাছ। এদিনাখন দুপৰীয়া এটা কাছই জিৰণি লৈ আছিল। কাছটোক দেখি সেইফালেৰে গৈ থকা এটা শহাপহুৱে ক'লে, এলেহুৱা কাছ, তোৰ আৰু খোৱাৰ বাহিৰে বেলেগ কাম নাই। তাৰ পাছত কাছটোৱে ক'লে, তেনেকে নক'বাচোন। তেতিয়া শহাই ক'লে যে আমি তেতিয়াহ'লে এখন দৌৰ প্ৰতিযোগিতা পাতোঁ। যি এই দৌৰ প্ৰতিযোগিতাত হাৰিব সি এই অৰণ্য এৰি গুচি যাব লাগিব। কথামতেই কাম হ'ল। দৌৰ প্ৰতিযোগিতা আৰম্ভ হ'ল। প্ৰথমতে শহাই বহু জোৰত দৌৰিবলৈ ধৰিলে আৰু বহু দূৰ আগবাঢ়ি গ'ল। কিন্তু কাছই লাহে লাহে যাবলৈ ধৰিলে। বহুদূৰ আগবাঢ়ি যোৱাৰ পাছত শহাই ভাবিলে যে এই কাছইনো আৰু মোৰ লগত দৌৰাত জিকিব পাৰিবনে? মই ইমান জোৰত দৌৰাৰ প্ৰয়োজন নাই। সেই হেতুকে শহাই এজোপা গছৰ তলত অলপ জিৰণি লওঁ বুলি ভাবিলে। কিন্তু জিৰণি লৈ থাকোঁতেই শহা টোপনি গ'ল। ইফালে কাছই অকণমানো নিজিৰোৱাকৈ চেষ্টা কৰি কষ্ট কৰি শহাক পাৰ হৈ গুচি গ'ল আৰু নিজৰ গন্তব্যস্থান পালেগৈ। বহুপৰ পিছত শহাই সাৰ পাই দেখে যে কাছই ইতিমধ্যে গন্তব্যস্থান পাইছে আৰু এই প্ৰতিযোগিতাত জয়ী হৈছে। সেয়ে দেখি শহাই বৰ লাজ পালে আৰু সেই ঠাই এৰি গুচি গ'ল। গতিকে আমি এই কাহিনীটোৰ পৰা শিক্ষা পালোঁ যে মনলৈ কেতিয়াও অহংকাৰ ভাৱ আনিব নালাগে আৰু আমি সদায় ধৈৰ্য আৰু কষ্টৰে কাম কৰি যাব লাগে। এনে কৰিলে আমি আমাৰ লক্ষ্যত নিশ্চয় উপনীত হ'ম।